ইটালি ইটালিয়া ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত মধ্য ইউৰোপৰ এখন একান্ত সংসদীয় প্ৰজাতন্ত্ৰ। ইটালী সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত প্ৰচলিত এক বিশ্বৰ 23তম উন্নত দেশ হিচাপে গণ্য কৰা হয়। ইটালীৰ লোকসকল উন্নত জীৱন যাপন অৱস্থাৰ লগতে নমিনেল জিডিপিৰ উৎস। ইটালী ইউৰোজোনৰো অংশ। ইয়াৰ উপৰি ইটালী G8 আৰু নেটোৰ সদস্য। ইটালী ইউৰোপ আৰু লগতে সমগ্ৰ বিশ্বৰ এক উল্লেখযোগ্য এক সামৰিক, সাংস্কৃতিক আৰু কূটনৈতিক শক্তি। উচ্চ শিক্ষাৰ কাঠামো আৰু বিশ্বায়ন দিশৰ পৰা ইটালী বিশ্বৰ ভিতৰত আগৰণুৱা। ইটালীৰ উৎপত্তি। ইটালিয়া নামৰ উৎপত্তি অনেক ভিন্ন লোকৰ নানা মতবাদ আছে। তাৰ মাজত অন্যতম ব্যাখ্যা হ'ল ইটালীয় শব্দটো লেটিন ইটালিয়া ৰ পৰা আহিছে, যাৰ মূল গ্ৰীক শব্দ ভিটুলো। ইয়াৰ অৰ্থ সৰু পোহনীয়া জন্তুৰ চাৰণ ভূমি। লেট ভিটু ক্লাভিয়ুবিলটো ষাঁড় এটি দক্ষিণ ইটালীয় উপজাতিসমূহৰ প্ৰতীক আছিল আৰু গৃহযুদ্ধৰ কালছোৱাতো ৰোমান কুকুৰ নেচিয়াক প্ৰত্যাখ্যান জনোৱা জন্তুটোক ইটালীৰ স্বাধীনতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল, যি গ্ৰীক ইতিহাসবিদ ডিওনিচিয়াছ অফ হালিকাৰ্নাছৰ লোককাহিনী অনুসৰি ইটালুছৰ নামৰ পৰা আহিছে বুলি মত পোষণ কৰে, আৰু এৰিষ্টটল আৰু থাচিডিছেও এই মতকে সমৰ্থন কৰে। ইটালীয় শব্দটো আচলতে এতিয়া উত্তৰ ইটালীৰ ভূখণ্ডকে বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। চিৰাকছৰ এণ্টিঅচাছৰ মতে, ব্ৰুটিয়াম উপদ্বীপৰ উত্তৰ অংশ এতিয়াৰ ৰেজিঅ প্ৰদেশৰ কালব্ৰিয়া আৰু কাটাঞ্জাৰ আৰু ৱাইভ ভেলেণ্টিনাৰ কিছু অংশ। কিন্তু এতিয়ালৈকে অট্টৰিয়া আৰু ইটালীয় প্ৰায় সমৰ্থক হৈ উঠাৰ বাবে লুইচিয়ানাকে ধৰি সমগ্ৰ এলেকা বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছিল। গ্ৰীকসকলে ইটালিয়া শব্দৰে এটা সমগ্ৰ ভূখণ্ডকে বুজাইছিল, যদিও সম্ৰাট আগষ্টাছৰ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ প্ৰথম ভাগ দিনতহে এই আলপছ পৰ্বতলৈ সমগ্ৰ উপদ্বীপটো ইটালিয়ান নামেৰে জনাজাত হয়। প্ৰাক-ইতিহাস আৰু প্ৰাচীন ৰোম। 70-80 খ্ৰীষ্টাব্দত ৰোমৰ কলচিয়াম স্থাপিত। 2,00,000 বছৰ আগৰ পেলিঅলিথিক যুগতো সমগ্ৰ ইটালীয় জুৰি মানৱ সভ্যতাৰ অস্তিত্ব পোৱা যায়। ৰোমানৰ পূৰ্বৱৰ্তী ইটালীয় জাতিসমূহ যেনে ইউৰিয়ান, লেটিন, ভাস্কো-ফুস্কিজ, চাৰ্নিট, কেল্টিক আৰু লিগুৰসকল আছিল ইটালীৰ উত্তৰ অঞ্চলৰ বাসিন্দা, আৰু ইয়াৰ মাজত কেইবাটাও আছিল ইণ্ডো-ইউৰোপীয় মূলৰ, কিন্তু মূল ঐতিহাসিক গোষ্ঠীসমূহ আছিল ষ্টুকাট, ইলিহিয়াম আৰু চচেল। চিকুনি আৰু প্ৰাক-ঐতিহাসিক চাৰ্ডিনিয়ান গোত্ৰৰ খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ পৰা একাদশ শতাব্দীৰ মধ্য কোনো এক কাল মাইচেনিয়ান গ্ৰীকসকলে ইটালীৰ সৈতে সম্পৰ্ক স্থাপন কৰে, আৰু খ্ৰীষ্টপূৰ্ব 8ম আৰু 7ম শতাব্দীত গ্ৰীকসকলে চিচিলিয়াৰ উপকূলৰ লগতে আৰু ইটালীয় উপদ্বীপৰ দক্ষিণ অংশত নাভিগেচিয়া নামৰ এক উপদ্বীপ গঢ়ি তোলে। ইয়াৰ লগতে ফোনিচিয়ানবিলাকেও চাৰ্ডিনিয়া আৰু চিচিল উপকূলত বসতি স্থাপন কৰে। আনুমানিক খ্ৰীষ্টপূৰ্ব 8ম শতাব্দীৰ প্ৰাচীন ৰোমৰ এটি ক্ষুদ্ৰ কৃষি জনগোষ্ঠী গঢ়ি উঠিছিল। লগতে কেইজনমানৰ ভিতৰত সমগ্ৰ ভূমধ্য সাগৰীয় অঞ্চল জুৰি এক সাম্ৰাজ্য গঢ়ি তোলে, আৰু আদি কৰি গ্ৰীক আৰু ৰোমান সাংস্কৃতিক সাম্ৰাজ্যত একীভূত হৈ এক নতুন সভ্যতা গঢ়ি তোলে। এই সভ্যতাৰ কিছু নিদৰ্শন প্ৰথম পশ্চিম সভ্যতাৰ আইন প্ৰশাসন, দৰ্শন আৰু কলা বিভিন্ন ক্ষেত্ৰত বিদ্যমান। লাহে লাহে পতনৰ দিশত আগবাঢ়ি এই সাম্ৰাজ্য 4ৰ্থ শতাব্দীৰ শেষৰ ফালে 395 খ্ৰীষ্টাব্দত দুভাগত বিভক্ত হয়: পাশ্চাত্য সভ্যতা আৰু প্ৰাচ্য সভ্যতা। পশ্চিম সভ্যতা আৰু পাশ্চাত্য সভ্যতা। পূব ইউৰোপীয় ফ্ৰাংক সভ্য উপজাতি, ভেঙ্গুল ধ্বংসকাৰী উপজাতি, হুন, গোথ, বৰ্বৰ উপজাতি আদিৰ প্ৰভাৱত পশ্চিম সভ্যতাৰ অৱসাদ বিলুপ্ত হয়।
ইটালীয় নোবেল জেক ইয়াৰ চাৰিখন সামগ্ৰী প্ৰজাতন্ত্ৰ ওপৰ বাওঁফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে ভেচিন জনোৱা পিছাৰ আলফেঞ্চিনোতো ৰোমৰ পতনৰ পিছত জাৰ্মান উপজাতি অষ্ট্ৰোবিলাক ইটালীৰ অধিকাৰ কৰে, কিন্তু 8শ শতাব্দীৰ বাইজেন্টাইন সম্ৰাট জাষ্টিয়ানে অষ্ট্ৰোবিলাকৰ হাতৰ পৰা ইটালী পুনৰুদ্ধাৰ কৰে। এই শতাব্দীৰ শেষৰ ফালে লম্বাৰ্ড আৰু আন জাৰ্মান উপজাতিবিলাকৰ পৰা উপদ্ৰৱত বাইজেণ্টাইনসকলে ৰেভেনা আৰু ৰোমৰ মধ্যৱৰ্তী অংশৰ লগত দক্ষিণ ইটালীৰ অন্যান্য অংশৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত 1870 চনলৈ ইটালী এক ৰাষ্ট্ৰ বুলি পৰিণত হোৱাৰ পৰা বঞ্চিত লম্বাৰ্ডসকলৰ শাসনাধীষ্ঠ উত্তৰ আৰু মধ্য ইটালী 8ম শতাব্দীৰ শেষ ভাগলৈকে চালমেগনে ফ্ৰেঞ্চ সাম্ৰাজ্য অন্তৰ্ভুক্ত কৰে। ফ্ৰেঞ্চ সাম্ৰাজ্যসকলে মধ্য ইটালীৰ পূব অধীনস্থ প্ৰদেশ কিছুমানৰ সৃষ্টি কৰাত সহায় কৰে, আৰু এই প্ৰদেশসমূহ ৰোমৰ পৰা ভূনামলৈ প্ৰসাৰিত হৈ পৰে। যদিও পোপেয় কালছোৱাত প্ৰকৃততে কেৱল লিথিয়ামহে শাসন কৰিছিল, এই ধৰ্মীয় প্ৰদেশবিলাকৰ কাৰণে এই সমগ্ৰ উপদ্বীপটোৰ একীকৰণ কেইবা শতিকা ধৰি বাধাপ্ৰাপ্ত হৈ আহিছিল। 13শ শতিকালৈকে ইটালীৰ ৰাজনীতি জাৰ্মানীৰ পবিত্ৰ ৰোমান সম্ৰাট আৰু পোপৰ মাজত সম্বন্ধৰ ওপৰত নিৰ্ধাৰিত হৈ আহিছিল, আৰু ইটালীৰ চহৰবিলাকে সময় অনুযায়ী সুবিধাজনক স্থিতি অৱলম্বন কৰিছিল। কৃতকালী শাসনৰ অভাৱৰ কালছোৱাতো ইটালী এক নতুন ধৰণৰ অনুষ্ঠান উদ্ভূত নহয়, যাক মধ্যযুগীয় সংমিলন বুলি জনা যায়। এই অৰাজকতাৰ সময়ছোৱাত ইটালীৰ চহৰসমূহে নিজে নিজে শান্তি শৃংখলা বজাই ৰখা আৰু সামন্তসকলক বাধা দিয়াৰ পদক্ষেপ লয়। 12শ শতিকাত এনে এটা সংমিলন দল লম্বাৰ্ড লীগে জাৰ্মান সাম্ৰাজ্য ফ্ৰেডৰিক বাৰ্বাছক পৰাস্ত কৰে। ইয়াৰ ফলশ্ৰুতিত মধ্য আৰু উত্তৰ ইটালীৰ প্ৰায়বোৰ চহৰে স্বায়ত্তশাসন প্ৰক্ৰিয়া আৰম্ভ কৰে। অসংখ্য যুদ্ধই প্ৰায় ধ্বংসাৱস্থাত পৰিণত কৰিলেও ইটালীয়ে মধ্য আৰু উত্তৰ প্ৰান্তৰ তুলনামূলকভাৱে উন্নত চহৰকেন্দ্ৰিক সভ্যতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। এই কালছোৱাত ইটালীৰ কেইবাখনো সামুদ্ৰিক প্ৰজাতন্ত্ৰৰ উত্থান হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল ভেনিচ, জেনোভিচ আৰু পালেষ্টি। ধৰ্মযুদ্ধ সৰ্বান্তকভাৱে জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰজাতন্ত্ৰসমূহে প্ৰচুৰ বাণিজ্যিক আৰু ৰাজনৈতিক সুযোগ লাভ কৰে। ভেনিচ আৰু জেনোভা অনতিপলমে ইউৰোপীয় দেশসমূহৰ প্ৰাচ্য বাণিজ্যৰ মূল ঘাটি ৰূপে পৰিগণিত হয়, আৰু ইটালীয়ে কৃষ্ণ সাগৰ লৈকে নিজৰ উপনিবেশ স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এই প্ৰদেশসমূহৰ বাইজেণ্টাইন সাম্ৰাজ্য আৰু ভূমধ্য সাগৰৰ ইছলাম দেশসমূহৰ সৈতে অব্যৱসায় সিংহভাগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ফ্ৰেঞ্চ বাণিজ্য আৰু অৰ্থনৈতিক দিশৰ পৰা সুসংগঠিত চহৰ প্ৰদেশ ৰূপে বিকশিত হৈ পৰে, আৰু পৰৱৰ্তী কেইবা শতাব্দীলৈকে ইউৰোপীয় চিল্ক, উল, বেংকিং আৰু অলংকাৰ উদ্যোগৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত হয়। দক্ষিণফালে 9ম শতিকাৰ চিচিল এখন ইছলামিক আমিৰশ্বাহীত পৰিণত হয়। এই আমিৰশ্বাহীত 11শ শতিকাৰ শেষত ইটালীয় নৰমানসকলে চিচিলক ধৰি উত্তৰ ইটালীৰ আন লোনাৰ্ড আৰু বাইজেণ্টাইন প্ৰদেশৰ অধিকাৰ কৰালৈকে বৰ্তি থাকে। এক জটিল ঘটনাক্ৰমৰ মাজেৰে দক্ষিণ ইটালী এখন একত্ৰিত ৰাজ্য হিচাপে সংগঠিত হয়, প্ৰথমে হাউচ অৱ হেনষ্টোফেনৰ অধীনত, তাৰ পাছত কেপচিন হাউচ অৱ এঞ্জ, আৰু 15শ শতিকাৰ পাছত হাউচ অৱ আৰাগনৰ অধীনত। অৱশ্য চিচিলি 13শ শতিকাৰ শেষৰ পৰা 9শ শতিকালৈকে আৰাগনৰ অধীনস্থ এখন সুকীয়া প্ৰদেশী আছিল। চাৰ্ডিনিয়াৰ পূৰ্বৰ বাইজেণ্টাইন প্ৰদেশবিলাকৰ জিউডিকাটি নামেৰে এখন স্বতন্ত্ৰ ৰাজ্য ৰূপীকৃত হয়, যদিও চাৰ্ডিনিয়াৰ দ্বীপপুঞ্জৰ বেছিভাগ অঞ্চলেই জনোৱা বা পেছাৰ নিয়ন্ত্ৰণত আছিল। অৱশ্য 15শ শতিকাৰ আৰাগনসকলে এই অঞ্চলবিলাকত নিজস্ব হস্তক্ষেপ কৰে।